হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালেই আছে। অনুভৱৰ ডায়েৰীৰ পৰা মই প্ৰীতিয়ে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি অসমীয়া শ্ৰাব্য কবিতালৈ। কবিতাটি পঠিয়াইছে নলবাৰীৰ পৰা মহিদুল ইছলাম মাহীয়ে। কবিতাটি শিৰোনাম মোৰ মন যায়। মোৰ মন যায় তোমাৰ সৈতে বহি হাতত হাত ধৰি কথা পাতিবলৈ। মোৰ মন যায় তোমাক লৈ ঘূৰি ফুৰিবলৈ, কিন্তু নোৱাৰোঁ। তুমি জানাই, তোমাৰ হাঁহিতেই মই বিচাৰি পাওঁ মোক। তোমাৰ কথা ভাবিলেই ভাল লাগে মোৰ। হাঁহি উঠে মোৰ তোমাৰ অভিমানী কথাবোৰ মনত পৰিলে। মই তোমাক বুজাব নোৱাৰোঁ কিমান আপোন তুমি। তোমাৰ মনত পৰেনে প্ৰথম চাৱনিতেই যে মই তোমাৰ প্ৰেমত পৰিছিলোঁ? তেতিয়াৰে পৰাই তোমাক লৈ বহু সপোন ৰচিব ধৰিছিলোঁ। নাজানো কিয় বা তুমি মোৰ বাবে এক বিশেষ অনুভূতি, কল্পনা। নাজানো দিঠক হ'বনে নহয়, তথাপিও ৰৈ থাকিম তোমাৰ বাবে।